নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেললৈ আকৌ এবাৰ আজি এইটো ভিডিঅ'ত আপোনালোকে দেখা পাব এটা ধুনীয়া মন্দিৰ হৰগৌৰী তিনিচান্দি মন্দিৰ হয় এইটো নাম মন্দিৰটোৰ নাম আৰু এইটো পাহাৰৰ একেবাৰে চূড়াত অৱস্থিত হয় আৰু আমি গৈছিলোঁ 1 জানুৱাৰীৰ দিনাখন দৰ্শন কৰিবলৈ চূড়াত কাৰণে মানে তাৰ পৰা গোটেই গুৱাহাটীখন দেখা পোৱা যায় আৰু সঁচাকৈ বহুত ধুনীয়া পৰিৱেশ হয় আপোনালোকে চাই থাকক গোটেই ভিডিঅ'টো আৰু পাহাৰখন বিৰুবাৰী পাহাৰ হয় যিখন পাহাৰৰ চূড়াত মন্দিৰটো আছে এইখন বিৰুবাৰী পাহাৰ হয় এইখন মেইন গেট হয় যিখনৰ পৰা প্ৰায় 100টা চিৰি আছে একদম ওপৰলৈকে মন্দিৰলৈকে উঠি যোৱা এনেকৈ চিৰি বগাই উঠি যাব লাগে পাহাৰ যিহেতু উঠোতে অকমান কষ্ট হয় কিন্তু সেই যিটো মনত এটা মানে ইচ্ছা মানে দৰ্শন কৰাৰ এটা যিটো মানে ইচ্ছা হেঁপাহ সেইটোৰ কাৰণে মানে এটা ষ্ট্ৰেংথ আহি যায় আৰু আনকি মোৰ ছোৱালীজনী তাইও নিজেই গৈছে খোজকাঢ়ি গৈছে চিৰিৰেও বগাই গৈছে গতিকে সেইটো মনৰ পৰা এটা আহি যায় এটা দৰ্শন কৰাৰ হেঁপাহ এটাৰ কাৰণে সেইটো ষ্ট্ৰেংথটো মনৰ পৰা আহি যায় গতিকে আমিও এনেকৈ চিৰিৰে বগাই পেলাই ওপৰত উঠি গৈছোঁ সকলোৱে এনেকৈ গৈছে বাপৰে বাপ চিৰি শেষেই নহয় গৈয়ে আছোঁ আৰু তাৰ পাছত যেনিবা অকণমানকৈ সেই গেটখন দেখিছোঁ আৰু ওপৰলৈ আহি মনটো খুব ভাল লাগি গ'ল এয়া ওপৰৰ পৰিৱেশ ইফালে গুৱাহাটীখন চাওক ইমান ধুনীয়া দেখি মানে ব্ৰহ্মপুত্ৰ নদীটোও দেখা যায় ধুনীয়াকৈ একদম মানে খুব মনোমোহা দৃশ্য আৰু ইয়াতে মন্দিৰ আছে সাই বাবা মন্দিৰ মেইন হৰগৌৰী মন্দিৰ আৰু এইফালে আছে গণেশ মন্দিৰ আমি গণেশ মন্দিৰতে চাকি ধূপ জ্বলালোঁ তাৰপাছত যিটো মেইন হৰগৌৰী মন্দিৰ তাত সেৱা ল'লোঁ আৰু সাই বাবা মন্দিৰতো সেৱা জনালোঁ আৰু খুবেই ভাল লাগিল আৰু এইটো হৈছে মেইন মন্দিৰ হৰগৌৰী মন্দিৰ য'ত শিৱ আৰু পাৰ্বতী একদম একেলগে থাকে আৰু এইফালে নাগ দেৱতা পূজা কৰা হয় লগতে এটা শিৱলিংগও আছে এটা শিৱৰ মূৰ্তিও আছে এইফালে আছে নন্দী শিৱৰ বাহন আৰু জাগাটো ইমান বেছি মনোমোহা আমি তাত কিছুপৰ ৰৈ দিলোঁ দৰ্শন কৰি উঠি পেলাই আৰু সন্মুখত হোৱা আপোনালোকে দেখা পাইছেনে বৰ্ষাপাৰা ষ্টেডিয়ামখন দেখা গৈছে ইয়াৰ পৰা খুব ধুনীয়াকৈ দেখা গৈছিলে মোৰ কেমেৰাত ভালকৈ অহা নাই বাৰু কিন্তু মানে খুব ধুনীয়াকৈ দেখা যায় গোটেই মানে ভিউটো ইমান ধুনীয়া হয় মানে চাই থাকিব মন যোৱাৰ নিচিনা আৰু এইখিনিৰ পৰাই চাওকচোন গোটেই গুৱাহাটীৰ ভিউটো ইমান সুন্দৰকৈ আহিছে তাৰমানে ইমান ক্লিয়াৰলি আহিছে ইমান ধুনীয়াকৈ আহিছে চাই থাকিব মন যায় আৰু তাত মানে পৰিৱেশটো ইমান ধুনীয়া আৰু গৰম দিনততো চাগে বহুত ধুনীয়া লাগিব ঠাণ্ডা দিনত অকণমান বাৰু ঠাণ্ডা লাগে আৰু শেষত এনেকৈ দুখনমান ফটো উঠি পেলাই আমি আহিবলৈ মনেই নাযায় ইমান ধুনীয়া পৰিৱেশ তাতে থাকি দিও লাগি যায় কিন্তু সময়ৰ কথা আছে গতিকে আমি অকণমান সময় থাকি পেলাই আমি গুচি আহিলোঁ আৰু ভিডিঅ'টো চাই ভাল লাগিছে যদি প্লিজ লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব তো আজিলৈ আহিছোঁ ধন্যবাদ